Hello everyone. নমস্কাৰ দেই সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মোৰ বহুদিনৰ পাছত মোৰ খানা খোৱাৰ ভিডিঅ'টো মই লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু প্লিজ মোৰ বেকগ্ৰাউণ্ডবিলাক ইগন'ৰ কৰিব হা। আজি মোৰ থালখনত আছে দেখিছে নহয়, এয়া আছে বৰিয়লা মাছৰ পিটিকা, টেঙা ধনিয়া আৰু পিঁয়াজ আৰু ভোট জলকীয়া দি পেলাই পিটিকা কৰিছোঁ। তাৰপিছত এইটো হৈছে আপোনাৰ মূলা, মায়ে শ'ল মাছ দি পেলাই বনাইছে। মই যিহেতু শ'ল মাছ নাখাওঁ সেইবাবে মই শ'ল মাছ নিদিয়াকৈ মূলা ভাজি আৰু ঘৰত ধনিয়া কাটি দিছোঁ, আগতে কাঢ়ি থৈছোঁ। আৰু এইটো হৈছে মচুৰ দাইলৰ পকৰি আৰু এয়া হৈছে দালি। ঠিক আছে, তেতিয়াহ'লে মই আজি মোৰ খাদ্য খাবলৈ আৰম্ভ কৰোঁ। মূলা ভাজিখন যে কেনেকুৱা ধুনীয়া হৈছে নহয়। উন্নত সুৰকা চৰাইছে পুৰা মাছৰ পিটিকা কৰে। ইমান অসুবিধা হৈছে জানেনে, মই ছেটআপটো ভালকৈ কৰিব পৰা নাই যে, সেইটো কাৰণে। পোৰা মাছৰ অকল গৰৈ মাছেই নহয় দেই, সকলো মাছ আপোনালোকে পোৰা মাছৰ পিটিকা খাব পাৰে। কিন্তু মই মানে কি হ'ল, মাছটো অকণমান হেৰি কৰি লৈছোঁ, তেলত ভাজি লৈছোঁ। গৰম দিনত ঠাণ্ডা দিনত মচুৰ দাইলৰ পকৰি খাবা আৰু। তাতে ঘৰৰ এয়া ধনিয়া দিয়া দালি, দালিটো মানে আমি তেল নামাৰোঁ। তাৰপিছত ডাইৰেক্ট ধনিয়া কাটি দিওঁ, কেতিয়াবা বিলাহী দি দিওঁ। কেনেকুৱা টেষ্টি মাছৰ পিটিকাখন। ভিডিঅ'সমূহ আপোনালোকে চাব, মৰম দিব, ছাপোৰ্ট কৰিব, তেতিয়াহে মোৰ মনটো বহুত ভাল লাগিব আৰু মোৰ বনোৱাৰ কষ্টখিনি সাৰ্থক হ'ব। আপোনালোকে চাই ভাবিব পাৰে যে তয়ে খাইছ, আমিনো কেনেকৈ গম পাম ন, কিন্তু এইটো কথা নহয় জানে। মচুৰ দাইল পকৰি দিছোঁ, কেনেকুৱা মজা হৈছে। আজি অকল মচুৰ দাইল লগত পিঁয়াজ দিছোঁ, অকণমান জলকীয়া কাটি দিছোঁ, গ্ৰীণ চিলি দীঘলটোতে, পিঁয়াজ ধনিয়া পালেং। আজি কিন্তু মই হেৰি দিয়া নাই, বেকিং চেকিং একো দিয়া নাই।
ধনিয়াটো যে মই এনেকৈ ডখৰ ডখৰকৈ কাটি থওঁ, বহুত ভাল লাগে তেতিয়া চুবাই পেলাই। ধনিয়াৰ পৰা ফ্ৰেগনেঞ্চটো সোমাই যায় মানে। সঁচা কথা ক'বলৈ গ'লে মাকৰ হাতত মানে বহুত যাদু থাকে। মোৰ মা স্পেচিয়েলি, সকলোৱে মাবোৰ ধুনীয়াই বনায় বাৰু, মোৰ মাও বহুত ধুনীয়া বনায়। এনেকুৱা ঠাণ্ডাৰ ছিজনত ডাঙৰ মাছ যিখন মাছৰ মানে শাক দি পেলাই জোল বনায়, কাৰী বুলি ক'ব নোৱাৰি, জোল বুলিহে ক'ব লাগিব, সেইখন খাবা আৰু বিলাহী আৰু পালেং হওক। আৰু এখন বনায় হাঁহ মাংস, আৰু এটা বনায় লোকেল চিকেন। ব্ৰইলাৰ ইমান বনাব নাজানে। ভোট জলকীয়া অকণ লগাই দিছোঁ, বহুত জ্বলা, নোৱাৰি খাব বেছি। ঠিক আছে তেতিয়াহ'লে মই ভাতটো ফিনিছ কৰি লওঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো নহ'লে। পুনৰ লগ পাওঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ' লৈ। তেতিয়াহ'লৈকে আপোনালোক সকলো ভালে কুশলে থাকক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ।